हेलो गाइज আজি মই এটা বিশেষ কথাৰ বাবে আহিলো ভিডিওটো শুট কৰিলো বিশেষ কথা মানে এইভাবে কৈছো যেহেতু এটো এটা আমাৰ বাবে ভাল খবৰ মানে বিশেষকৈ মোৰ বাবে ভাল খবৰ এটোই যে অবয়সত সন্ধান ওলাল হেই বৃদ্ধা মহিলা গৰাকীৰ ভিউৱাৰ্সে প্ৰথমবাৰৰ মোৰ চেনেলটো চাই আছে হেই সকলে হয়তো বুজি পোৱা নাই কোন বৃদ্ধাৰ কথা কৈছো আৰু কোন বৃদ্ধা সন্ধান ওলোৱাৰ কথা কৈছো ছমাহমান আগতে মই ইউটিউবত এটা ভিডিও দিছিলো যেটো ভিডিওত উল্লেখ কৰিছিলো এগৰাকী বৃদ্ধাৰ কথা আৰু হেই বৃদ্ধাগৰাকী বহুত দিনৰ পৰাই এটা জৰাজীৰ্ণ ঘৰত বাস কৰি আছিল আৰু বহুত কষ্টৰে বাস কৰি আছিল যোনবিলাকে মোৰ হেই ভিডিওটো চোৱা নাই মই হে ডেসক্ৰিপচনত লিংকটো দি দিম আপোনালোকে চাব পাৰিব গৰাকী হয়তো 1.5 বছৰ মানে হেই ঘৰটো বহুত কষ্টৰে বাস কৰিলে আৰু আমি তাত গৈ পিনি মই মোৰ ভতিজা লৰা অনুভৱ প্ৰিয়ম আৰু আমাৰ দাদা গৈ পিনি আমি হেই বৃদ্ধা গৰাকীক কিছুমান খোৱা বস্তু খাদ্যৰে সহায় কৰিছিলো আৰু এটা পোষ্ট দিছিলো যে যিমান পাৰে হেই মহিলা গৰাকীক সহায় কৰক আৰু হেই বৃদ্ধা গৰাকীৰ পৰিয়ালক যদি কোনোবাই চিনি পায় সেই বৃদ্ধাগৰাকীক যদি কোনোবাই চিনি পায় তেতা হলে তেওঁক উদ্ধাৰ কৰক তেওঁ উদ্ধাৰ কৰাত সহায় কৰক আৰু সেই অনুপাতে এতিয়া সেই বৃদ্ধাগৰাকীৰ পৰিয়ালৰ সন্ধান ওলাল যোৱাকালি খবৰটো পালো যোৱাকালি সেই পৰিয়ালৰ সদস্যই আহি সেই বৃদ্ধাগৰাকীক লৈ যায় আৰু মই স্থানীয় এজন আমাৰ গাঁওবুঢ়া বৰ্তাৰ পৰা মই সেই খবৰটো পালো যে সেই বৃদ্ধাগৰাকীক লৈ গ'ল আৰু খবৰটো শুনি সঁচাকৈ মোৰ বহুত ভাল লাগিল যে সন্ধান পালে থেংক গড বহুত ভাল কথা আৰু বৃদ্ধাগৰাকীৰ পৰিয়ালটোৱে বহুত দিনৰ পৰা বিচাৰ খুচাৰ কৰি আছিল কিন্তু বিচাৰ খুচাৰ কৰা সত্ত্বেও বহুত দিন বিচাৰি পোৱা নাছিলে আৰু জানিবলৈ পোৱা মতে সেই বৃদ্ধাগৰাকীৰ ঘৰ আমাৰ ঘৰৰ পৰা 10-15 কিলোমিটাৰ মান আঁতৰত হালধিবাৰী বুলি কয় কিন্তু ভিডিওটোত আমাক লংকা নামৰ ঠাইত বুলি কৈছিল মানে জানিবলৈ পোৱা মতে পৰিয়ালে কৈছে যে সেই বৃদ্ধাগৰাকী অলপ মানসিকভাৱে বিকাৰগ্ৰস্ত সেইভাবে মানে হয়তো তেওঁ সঠিকভাৱে ক'ব পৰা নাই ক'ত ঘৰ কি কথা আৰু যি হওক এই পৰিৱেশৰ পৰা লৈ গ'ল উদ্ধাৰ কৰিলে হেতুৱে বহুত ধন্যবাদ আৰু বেয়াও লাগিছে যে ইমান বছৰ থাকিলে আমাৰ ইয়াত 1 বছৰ 1.5 বছৰ কাৰো একো অন্যায় নকৰাকৈ কাৰো একো অপকাৰ নকৰে তেওঁ মানসিক বিকাৰগ্ৰস্ত হ'লেও সেই বৃদ্ধাগৰাকী খোৱাৰ বোৱাৰ ক্ষেত্ৰত বিভিন্ন অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছিল তথাপিও ওচৰৰ গাঁৱৰ ৰাইজে বহুত সহায় কৰিছিল নকৰা নহয় তথাপিও ওচৰৰ মানুহবিলাক ইমান আৰ্থিকভাৱে সবল নহয় হয়তো সেইভাবে সদায় সহায় কৰিব পৰাটো অসম্ভৱ তথাপিও তেওঁ বহুত অসুবিধাৰ সন্মুখীন হৈছিল আৰু কেতিয়াবা হয়তো গছৰ পাত খাই জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছিল সেই 1.5 বছৰত হেতু বহুত দুখ লগা কথা আছিল মোৰ ক'বলগীয়া কথাখিনি আকৌ পুনৰবাৰ কওঁ যোনবিলাকে সেই মোৰ আগৰ ভিডিওটো চোৱা নাই আপোনালোকে চাব মই ডেসক্ৰিপচনত সেই লিংকটো দি দিম আপোনালোকে চাব তেতিয়া বুজি পাব আসলতে কি কাহিনীটো আৰু ভিডিওটো আজি ইমানতে মই সামৰিম আৰু বিশেষ বহল নকৰো যদি আপোনালোকৰ ভিডিওটো চাই ভাল লাগিলে তেতিয়াহলে লাইক কৰিব কমেন্ট কৰিব আৰু ভিডিওটো শ্বেয়াৰ কৰি দিব আৰু যদি আপোনালোকে চেনেলটো প্ৰথমবাৰলৈ চাই আছে তেতিয়াহলে সাবস্ক্ৰাইব কৰি দিব চেনেলটো আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব গতিকে মই ৰজিয়ে এই ভিডিওটোৰ পৰা বিদায় ললো বাই বাই